ধূমকেতু একোটাৰ নেজডাল কেইবা লাখ কিলোমিটাৰ বিস্তৃত হৈ থাকিব পাৰে। ইয়াৰ দিশ সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব যিমানো হ'ব পাৰে। এই নেজডালৰ গেছ আৰু মিহি ধূলিৰ বাহিৰে একো নাথাকে। কিন্তু এই নেজডালত যিমানখিনি পদাৰ্থ থাকে সেই আটাইখিনি এটা নিয়মীয়া আকাৰৰ চুটকেছত ভৰাই থব। নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে অংকুৰ আৰু আপোনালোকে চাই আছে ফেক্টিক। তেন্তে আহকচোন আৰম্ভ কৰোঁ। পৃথিৱীত বহুতো ফল আৰু পাচলি আছে, কিন্তু আজিলৈকে সন্ধান পোৱা ফল আৰু পাচলিৰ ভিতৰত এটা ফলো বা পাচলিও নীলা ৰঙৰ নহয়। আনকি নীলা জামুকো নীলা নহয়, বেঙুনীয়াহে। জানি আচৰিত হ'ব বা বিশ্বাস নকৰিবও পাৰে যে মাত নাইকিয়া গাড়ীও এই পৃথিৱীত আছে। BMW M5ৰ ইঞ্জিনটো ইমানেই শান্ত, যাৰ মাত উলিয়াবলৈও স্পিকাৰৰ ব্যৱহাৰ কৰা হয়। আপুনি বাৰু কেতিয়াবা একেজোপা গছতে দুই ধৰণৰ ফল লগা দেখিছেনে বা শুনিছেনে? কিন্তু পৃথিৱীত এনেকুৱা এজোপা ফল আছে যিয়ে 7টা বেলেগ বেলেগ ধৰণৰ ফল লাগে। সেই গছজোপাৰ নাম হৈছে ফ্ৰুইট চেলিড ট্ৰী। ফ্ৰান্সত এটা এনেকুৱা আইন আছে যি কাৰণে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়বোৰলৈ মোবাইল, লেপটপ আৰু স্মাৰ্ট ৱাটচ নিব নোৱাৰে। এই আইনটোৱে ভৱিষ্যতলৈ বহু দেশে অনুসৰণ কৰিব লাগিব বুলি মই আশা কৰিছোঁ। জাপান সাগৰত এটা স্কুইডৰ পোৱালি পাইছিল যিটো 12 ফুটৰ। বিজ্ঞানীসকলৰ পৰীক্ষাৰ মতে পাইছে যে সেইটো যদি কোনেও স্বীকাৰ নকৰে তেতিয়া সি 80 ফুট মানলৈ হৈ যাব পাৰে, যদিহে জীয়াই থাকে। নৰৱেত বৰ্তমান যিমান কাৰ আছে তাৰে আধাখিনি কাৰ ইলেক্ট্ৰিক। তাহাঁতৰ লক্ষ্য হ'ল যে 1930 চনলৈ 40% কাৰ্বন ডাই অক্সাইড কমাব লাগে তাহাঁতৰ দেশত। মানুহবোৰে কয় যে ছোৱালীয়ে গেম নেখেলে, কিন্তু 18 বছৰলৈকে ল'ৰাই যিমান গেম খেলে তাতকৈ বেছি এজনী ছোৱালীয়ে 30 বছৰলৈকে গেম খেলে। ধূমকেতু একোটাৰ নেজডাল কেইবা লাখ কিলোমিটাৰ বিস্তৃত হৈ থাকিব পাৰে। ইয়াৰ দিশ সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব যিমানো হ'ব পাৰে। এই নেজডালৰ গেছ আৰু মিহি ধূলিৰ বাহিৰে একো নাথাকে। কিন্তু এই নেজডালত যিমানখিনি পদাৰ্থ থাকে সেই আটাইখিনি এটা নিয়মীয়া আকাৰৰ চুটকেছত ভৰাই থব পাৰি। জাপানত চহী মৰাৰ বিপৰীতে প্ৰতিজন নাগৰিকৰ ওচৰত এটা ইউনিক ষ্টাম্প থাকে, যাক কয় হেংকু বুলি। আৰু দৰকাৰী কাগজ পত্ৰত এই হেংকু ষ্টাম্প ব্যৱহাৰ কৰে চহী মাৰিবলৈ। সূৰ্যৰ ভিতৰত কিছুমান ঘটনা ঘটি থাকে। সেই ঘটনাবোৰৰ পৰা কঁপনিৰ সৃষ্টি হয়। এই কঁপনিৰ পৰা হোৱা শব্দ হেনো গানৰ দৰে। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক। এনেধৰণৰ ভিডিঅ' পাবৰ বাবে মোৰ চেনেলক ছাবস্ক্ৰাইব কৰক। আৰু আপুনি যদি এই খবৰ বন্ধু বান্ধৱীক জনাব বিচাৰে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক।